আজি সমগ্ৰ বড়ো সমাজৰ বাবে আজি এক গৌৰৱৰ দিন। আজি লাখ লাখ বৌদ্ধ ধৰ্ম পালন কৰা ৰাইজে একেলগতে আৰু গৃহমন্ত্ৰীক লগত লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক লগত লৈ ৰাজহুৱা এটা বোমা আৰজ ইয়াত কৰিছে। আগত কোনোদিন তেনেকুৱা বোমা আৰজ হোৱা নাই আৰু মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী ইয়াত উপস্থিত থকাৰ কাৰণে আমিও গৌৰৱ অনুভৱ কৰিছো আৰু বাথৌ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত আজিৰ এই সভাহে বহুত ডাঙৰ যোগদান দিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰতীয় মূল্য ধৰ্ম সংস্কৃতি আৰু সংস্কাৰ ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এক সুকীয়া বিভাগ ইণ্ডিজিনিয়াছ ফেথ এণ্ড কালচাৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট এই বিভাগ এটা কৰা হৈছে আৰু এই বিভাগৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰা তেখেতসকলৰ ৰীতি নীতি তাক কেনেকৈ সম্বৰ্ধন কৰিব পাৰি, কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, কেনেকৈ আৰু প্ৰাণপ্ৰায় কেনেকৈ এই সভ্যতাটো জাগি উঠিব পাৰে তাৰ কাৰণে প্ৰয়াস চলি আছে। আজি প্ৰথমবাৰ সেৱা কৰিছে। হয়, তেখেতেতো প্ৰথমবাৰ কৰিছে, কিন্তু মোৰ ঘৰততো বাথৌ স্থাপনা আছে, সিজু বাথৌ লগাই আমি বহুত আগৰ পৰাহে পূজ কৰি আছো, কিন্তু মানে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰথম এই প্ৰাৰ্থনা কৰা সুযোগ। এই বাথৌ যে প্ৰেয়াৰ সকলে বাথৌ বৌদ্ধ মহাসভাই যিটো বাথৌইজমত যে ৰিকগনাইজ পাবলৈ মানে চাওক, আনুষ্ঠানিকতা ভাৱে লাহে লাহে আগবাঢ়ি আছো, এইটোও হ'ব নোহোৱা নহয়, কিন্তু এটা কথা যে আজি বিশ্ব দৰবাৰত নহলেও অন্তত ভাৰতৰ প্ৰত্যেকটো অঞ্চলত আজি আমাৰ বাথৌ ধৰ্মটো প্ৰচাৰ আৰু প্ৰসাৰ পাব বুলি মই ভাবো আৰু ইয়াৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু উৎসাহ দুটাই বৃদ্ধি পাব। মানুহে গৃহমন্ত্ৰী আহিছে, এই মন্দিৰটো কি মন্দিৰ, কিয় বনাইছে, কাৰ পূজা হ'ব আৰু 2 দিন পিছত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈ আছে, তাৰ আগতে গৃহমন্ত্ৰীয়ে 1 লাখ মানুহৰ কি প্ৰেয়াৰ কৰিলে। চ' এই গোটেই এটা সময় এনেকুৱা হৈছে যে মানুহে কিবা এটা বেলেগ মানে জানিব বুজিব চেষ্টা কৰে। হ'ব। थुनलाइयारि बिथिङाव फिन गोजोनथाव रादाब लानानै फैदों बिटिआर सरकारा। गोजोननि नोगोर क'क्राझाराव फिन खुंजानो थांगासिनो 3थि थुनलाइयारि फोरबो। सोलिफु जानुवारि दाननि फैगौ 27, 28 आरो 29 जानुवारियाव सानथामनि हाबाफारिजों खुंजागोन 3थि क'क्राझार लिटारेरि फेस्टिवल एबा 3थि क'क्राझार थुनलाइयारि फोरबो। बिटिआर सरकारनि बानजायनायाव सिगां बोसोरफोराव खुंबोनाय बायदिनो देग्लायबो बिटिआरनि गाहाय राजथावनि गोजोननि नोगोर क'क्राझारनि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सआव सानथामनि हाबाफारिजों खुंनो लादों 3थि क'क्राझार लिटारेरि फेस्टिवलखौ। सिगां बोसोरफोरनि बायदिनो बे खेबावबो हादरनि गुबुन गुबुन रायजोफोरनि खना खनला थानाय हारि हारिसाफोरनि खन्थाइगिरि थुनलाइगिरिफोरजों लोगोसे गुबुन बायजो हादरफोरनिफ्रायबो गोबां मुंदांखा लिरगिरि थुनलाइगिरि सोलोंथाइगिरिफ्रा बाहागो लाफैगोन। थुनलाइ मुलुगखौ दावगाहोनो हादरनि खना खनला थानाय हारि हारिसाफोरनि राव थुनलाइखौ सोराङाव लाबोनो मुलुगनाङै थुनलाइगिरिफोरनि गेजेराव लोगो हमलायनाय खाबुनि गेजेरजों गाव गावनि राव थुनलाइनि सोमोन्दै मिथिहोलायनाय, रायलायनाय आरो सोमोन्दोखौ गोख्रों खालामनायनि मोनसे जौसां खालामनानै होनायजों लोगोसे गोजोन अनलायनाय, गोरोबलायनाय, फोथायलायनायनि मोन्थोरखौ लानानै खुंनो लानाय बे 3थि थुनलाइयारि फोरबोआव बाहागो लाफैनो हाबाफारिखौ जाफुंसार होफैनो बयखौबो खावलायदों खुंफुं आफादा।